প্ৰমোদ বড়ো এজন মিছলীয়া, এজন দেশদ্ৰোহী, এজন হত্যাকাৰী কাৰণ তেওঁলোকে মানুহ হত্যাকাৰী, মানুহক হাৰাশাস্তি কৰে। এফচিৰ সভাপতি থকা সত্ত্বে কিমান মুছলিম মানুহক মাৰিছিলে, কিমান আদিবাসীসকলক কাজিয়া লগাই দিয়েছিলে, সেইটো সকলোৱে গম পাইছে। বেখেবাও গয়বাৰী ব্লক UPPLनिफ्राय कमेडियान सुकुर आलीनि हेंथा एफआईआर। नंगौ नोंथांमोना सैथोखौनो खोनादों। कमेडियान सुकुर आलीनि हेंथा UPPL दलनिफ्राय होदों एफआईआर। जाय सुबुङा बिटिआर हालामनि थासारिखौ एसेबो मिथिया, बिटिआरनि गुदि बिजौ जेबो मिथिया, बेबादि सुबुङानो थामहिनबा धुबरी जिल्लानि सासे सावसुब सुबुं कमेडियान सुकुर आलीया बिटिआरआव गोजोन गायसननाय प्रमोद बर'नि हेंथा बाहायदोंमोन माखासे बुंथाव जायै राव। প্ৰমোদ বড়ো এজন মিছলীয়া, এজন দেশদ্ৰোহী, এজন হত্যাকাৰী सावसुब सुबुं कमेडियान सुकुर आलीया बुंदोंमोन प्रमोद बर'आ सासे थगायसुला, मानसि बुथारग्रा, हारि फोजोबग्रा आरो गुबुन गुबुन बुंथाव जायै राव। समाजारि बिजोङाव गावनि लाइभ फैनायनि गेजेरजों बेफोरबादि बुंथाव जायै बाथ्राफोरखौ बुङो सावसुब सुबुं सुकुर आलीया। नाथाय बैफोरबादि बुंनाय बाथ्राफ्रा प्रमोद बर'खौ मोजां मोनग्रा UPPLनि मावथि आरो गोबां रायजो राजाफोरनि गोसोआव नांहोदों। गोबाव समनि उनाव बड'लेण्ड हालामाव गोजोनखौ गायसनग्रा थामहिनबा गोजोन गोरोबथानि उनाव बिटिआर हालामखौ सामलायनानै बिटिआर हालामाव गोजोनखौ गायसननाय प्रमोद बर' बिथांखौनो बेबादि बुंनायखौ गोजोननाय मोनाखै साननो हनो गोरों रायजो राजाफ्रा। बेबादिनो सावसुब सुबुं सुकुर आलीनि हेंथा गयबारी ब्लक UPPLआ तामुलपुर थानायाव गसर दैखांनायजों लोगोसेनो थाबैनो बेनि सायाव एक्सन लानांगौनि थाखाय खावलायदों। হয়, আজি আমি UPPL দলৰ তৰফৰ পৰা তামুলপুৰ আৰক্ষী চকী থানাত আমি সুকুৰ আলীক মানে এফআইআৰ দিবৰ কাৰণে আহিছোঁ। তেখেতক আমি কিছু মানে ঘণ্টামান আগত দেখিছিলোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি আমাৰ মাননীয় বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক মানে আবুল তাবুল কথা বকিছে, তেখেতৰ ওপৰত আবুল তাবুল মানে বক্তব্য ৰাখিছে। তেখেতক কৈছে যে আমাৰ বিটিআৰৰ চিফ ডাঙৰীয়া তেখেতে মানে উন্নতিৰ নামত ৰাইজৰ ওচৰত ভেকু ভাওনা কৰিলে, উন্নতিৰ নামত একো কাম নকৰিলে, ৰাইজক ঠগিছে, তেনেকুৱা ধৰণৰ বক্তব্য ৰাখিছে। লগতে আটাইতকৈ ডাঙৰ কথা কৈছে তেখেতে হ'ল হত্যাকাৰী হয়। প্ৰমোদ বড়োক যে হত্যাকাৰী বুলি কোৱাৰ কাৰণে যে কথা যে ক'লে তেখেতে সেই মানে প্ৰমাণটো ক'ৰ পৰা পালে? আমাৰ চিফ ছাৰৰ ওপৰত যিটো হত্যাকাৰী বুলি কৈছে, তেখেতৰ দিনত থকা টাইমত মুছলিম হত্যা কৰিছে, চাউতলৰ ভিতৰত সংঘৰ্ষ কৰাইছে বুলি কৈছে। তাৰ ওপৰত তাৰ প্ৰমাণ নোহোৱাকৈ যাহা তাহ কৈছে। আমাৰ বিটিআৰত যিটো আমাৰ শান্তি সৃষ্টি হৈছে, সেই শান্তি সৃষ্টিটো তেখেতে আবুল ডাবুল কথাকে আকৌ অশান্তি সৃষ্টি কৰিব বিচাৰিছে নেকি? মই মানে সুকুৰ আলীক ক'ব বিচাৰিছোঁ, তেখেতে ছ'চিয়েল মিডিয়াৰ যোগেদি যাহা তাহা মানে ভিডিঅ'বিলাক আপলোড কৰি থাকে, কিন্তু যাহা তাহা ভিডিঅ' আপলোড কৰাটো আমি বেয়া পাওঁ নাই, কিন্তু আমাৰ বিটিআৰ চিফ মহোদয়ক যে যাহা তাহা কথা কৈছে তাৰ ওপৰতহে আমাৰ দলীয় তৰফৰ পৰা তাৰ ওপৰত মানে অলপ মানে চোকা দৃষ্টিৰে আমি চাইছোঁ বা তেখেতৰ ওপৰত এফআইআৰ দিছোঁ। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, সুকুৰ আলীয়ে যে যাহা তাহা কথা কয়, আমাৰ মিডিয়াৰ পাৰ্চনবিলাকে তেখেতক মানে পটককৈ আপলোডেড কৰি দিয়ে। সেই আপলোডেড কৰা মানুহজনে সুকুৰ আলী যিমানখিনি ধুৰন্ধৰ, তাতকৈ বেছি মানে যোনবিলাক ব্যক্তিয়ে যে যাহা তাহা কথাবিলাক যে এতিয়া বুৰ্বক মানুহক যে আপলোড কৰি দি থাকে, সেইবিলাকক মানুহক মই মানে ক'ব বিচাৰিছোঁ যে তেখেতৰ নিচিনা বুৰ্বক বা মানুহবিলাকে আমাৰ এই মানে কথা কৈ কিনে আমাৰ ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰে। মই তেখেতক ধিক্কাৰ দিছোঁ আৰু আশা দিছোঁ যে তেখেতক দলীয় তৰফৰ পৰা যে চেয়াৰমেন না কি দায়িত্বত থকা বুলি কৈছে তেখেতে, বিজেপিৰ চেয়াৰমেন, তেখেতক অতি শীঘ্ৰে দল মানে এক্সপেল কৰি বহিষ্কাৰ কৰি দিব লাগে। আকৌ আৰু ক'ব লাগিব মানে সুকুৰ আলী তেখেতক নাৰী কেলেংকাৰী বুলি মানুহবিলাকে চবেই জানে। নাৰী কেলেংকাৰী এই কিবা মানে কৰাপ্টেড এজন চেয়াৰমেন হিচাপে তেখেতে মানে যোৱা দিনছোৱাৰ তেখেতৰ জেললৈ বা থানালৈ মানে যাবলগীয়া হৈছিল। তেনেকুৱা ধৰণৰ মানে নাৰী কেলেংকাৰী জড়িত থকা বা কৰাপ্টেড মানে ব্যক্তিক অতি শীঘ্ৰে মানে তেখেতসকলৰ বা বিজেপিৰ দলৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু আমি প্ৰশাসনক দাবী জনাইছোঁ তেখেতক অতি শীঘ্ৰে মানে কৰায়ত্ব কৰি কিনে জেলত লৈ যাব লাগে বুলি আমি দলৰ তৰফৰ পৰা দাবী জনাইছোঁ। बाजास्पाइ ग्लाग्राफोरनिसिम मोनसे गोनांथार फोसावथाय। क'क्राझार सहरनि दावहारु अट' एजेन्सिया दासान्दि फेस्टिभेल एन्ड एक्सचेन्ज अफार होगासिनो दं।
एसेल' बिबांनि रां होग्रोनानै गाव गावनि लुबैनाय बाजाज बाइकखौ बायनो हागोन। बे सोलिफु फेस्टिभ लन एन्ड एक्सचेन्ज अफाराव बाजाज कम्पानिनि गासैबो मडेलनि बाइक जेरै पालसार, सिटी, प्लेटिना, एवेन्जार, डमिनार आरो गोदानै लन्च जानाय बाजाज मडेलनि पालसार N150 खौबो मोननो हागोन। बे सोलिफु फेस्टिभ लन एन्ड एक्सचेन्ज अफाराव गोबांद्राय नङा RC इन्सुरेन्स लाफानानै 9,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइकखौ लानो हागोन। नोंथांमोना क'क्राझार सहरनि दावहारु अट' एजेन्सिजों लोगोसेनो कारिगाव फेस्टिभ आउटलेट, दतमा फेस्टिभ आउटलेट आरो बडगाव फेस्टिभ आउटलेट ब्रान्च श'रुमावबो होबाय थानाय फेस्टिभ लन एन्ड एक्सचेन्ज अफाराव फैनानैबो लानो हागोन। मोजांसिन बाथ्राया बेसोबावदि दावहारु अट' एजेन्सि श'रुमनिफ्राय बाइक बायग्राफोरनो 5 लिटार पेट्रल आरो गंनै हेलमेटबो फ्रि एसवेर्ड गिफ्ट महरै हरनाय जागोन। अब्ला दानो बुकिं खालाम 6003999187 नङाब्ला 8822018193 जानबुं अनजिमायाव।